অৰ্থহীন অনুভৱ অকবিতা ভাস্কৰ ৰঞ্জন। ভাল লাগে নেকি বাৰু তোমাক? কি যে অৰ্থহীন এক অনুভৱ, এক অবান্তৰ প্ৰশ্ন। নাজানো মই কিয় হয় এই অনুভৱ। কিবা যেন জোকাৰি যায় মোৰ এই কঠিন হৃদয়। হয় মই যন্ত্ৰ, হ'লেওতো তেজ মঙহৰ যন্ত্ৰ। আছে হৃদয় এখন, কম্পন হয় এক মৃদু কম্পন, যি শেষ কৰিব পাৰে শেষ হোৱা সকলো শেষ। থাকক দিয়া এই ভাল লগাবোৰ এনেকৈয়ে ভাল লগা হৈ। কাৰণ ভাল লগাবোৰ ভাল পোৱা হ'লেই যে জন্ম হ'ব অভিমানৰ, বিৰোধৰ আৰু বিচ্ছেদৰ। মোৰ বুকুত বাজিব পুনৰ সেই একেই বিষাদৰ বাঁহী। সহিবতো পাৰিম মই, কিন্তু পাৰিবা জানো সহিব তুমি সেই বিষাদৰ সুৰ? থাকক দিয়া ভাল লগাবোৰ এনেদৰেই ভাল লগা হৈ। ভাল পোৱা হ'বলৈ নিদিওঁ কাহানিও। হয়তো তোমাৰ মনত হ'ব পাৰে এই প্ৰশ্ন, কাৰ বাবে লিখিছে বাৰু বুকু ফালি এই অকবিতা? মোৰ বাবে নহয়তো। হয় তুমি ভবাৰ দৰে মোৰ এই অকবিতা মাথো তোমাৰ বাবে। মোৰ এই অৰ্থহীন অনুভৱ মাথো তোমাৰ বাবেই। মোৰ এই লক্ষ্যবিহীন ভাল লগাবোৰ কেৱল মাথো তোমাৰ বাবে।